নমস্কাৰ, মই সন্ধ্যাই আপোনালোকক মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে চাগে এয়া মই কি দেখাই আছোঁ। আচলতে মই ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এই ভিডিঅ'টো আচলতে ভাদ মাহতে শ্বুট কৰা, যিহেতু ভাদ মাহত নিয়ম থাকে যে কাপোৰ ৰ'দত দিব লাগে, বাকচৰ কাপোৰ। সেয়া মানে নিয়ম কৰি মায়ে কাপোৰখিনি উলিয়াইছিলে ৰ'দত দিবলৈ। মই মানে মাৰ বোৱা কাপোৰখিনি দেখুৱাম বুলি ভ্লগটো শ্বুট কৰিছিলোঁ, কিন্তু মানে মাজতে কিবাকিবি বহুত হৈও গ'ল আৰু এইবোৰ ইডিট কৰা এলাহতে থাকি গ'ল। সেইবাবে ভাবিছোঁ যিহেতু ভ্লগটো কৰিছিলোঁ আকৌ দেখুৱাই দিওঁ বুলি ভাবি আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া হৈছে মায়ে বোৱা গামোচা, যিহেতু দেখি আহিছে আপোনালোকে মায়ে নিজ শালত বোৱা গামোচা। আৰু এয়া হৈছে মাৰ বিয়াৰ মানে মেইন ছেটযোৰ এযোৰ, সেয়াও মায়ে ৰ'দত দিছিলে বোলো দেখুৱাই দিওঁ আপোনালোকক। এযোৰ হৈছে মেইন ছেটযোৰ, তাৰপিছত এযোৰ হৈছে ছেকেণ্ড ছেট হয়। মায়ে আচলতে এইবোৰ পিন্ধাই নাই, এদিনমানহে পিন্ধিছে চাগে। এইযোৰটো একেবাৰে বিয়াতে পিন্ধা চাগে আৰু পিন্ধাই নাই। তাৰপিছত এইফালে একেলগতে দহি কৰা আছে। এইখন হৈছে ৰিহাখন। ৰিহাখনৰ দহি চহি বটা একো নহ'লে মানে মায়ে এইবোৰ নিপিন্ধে। কেতিয়াবা মোৰ কিবা প্ৰগ্ৰেম চগ্ৰেম থাকিলে পিন্ধি যাওঁ আৰু নহ'লে পিন্ধা নহয়েই। আৰু এইযোৰ হৈছে মোৰ তোলনি বিয়াত মা দেউতাই দিয়া কাপোৰ, মুগাৰ কাপোৰ হয়। এইযোৰ অকল বিয়াৰ দিনাখনেই পিন্ধাই, তাৰপিছত আৰু পিন্ধাই নাই। এইফালে এনেকৈ সৰু সৰু ফুল কৰা আছে। কাপোৰযোৰ বহুত গধুৰ হয়, সেইবাবে পিন্ধা নহয় আচলতে। আৰু এয়া হৈছে মায়ে বোৱা কাপোৰ। এইযোৰ জিলেলে সূতাৰ কাপোৰ মায়ে বৈ দিছিলে আমাৰ দুজনীকে দুযোৰে বৈ দিয়ে, কিন্তু মাৰ জোখত বোৱা আছিল কাৰণে আগতে কাপোৰবোৰ এতিয়া অকণমান আমাৰ কাৰণে ছুটি হৈছে। এযোৰ সেই গুলপীয়া দুযোৰ একেলগে লগোৱা হয়। এইযোৰ মায়ে নতুনকৈ লগাই দিছিলে আমাক, এযোৰ ভণ্টিৰ হয়। এয়া গোটেই গাটোতে এনেকৈ সৰু সৰুকৈ ফুল দিয়া আছে। এয়া হৈছে মাৰ বোৱা চাদৰ। এনেকৈ গাৰ ৰংটো মানে বৈছেও বেলেগ এটা কালাৰ দি আৰু লগাইছিলেও বেলেগ এটা কালাৰ দি, সেইটো কাৰণে এনেকুৱা হৈছে। দুটা গাৰ কালাৰটো বেলেগ হৈছে আৰু কাষৰ ছাইডকেইটাৰ কালাৰটো বেলেগ হৈছে। ভইচ অভাৰ কৰি থাকোঁতে আপোনালোকে বেলেগ মানে মোবাইল লগাই থৈছে, ভণ্টিয়ে মোবাইল চাই আছে, তাৰ মাতো শুনিব পাৰে, সেয়া ইগন'ৰ কৰিব আপোনালোকে। এইবোৰ হৈছে মায়ে বোৱা কাপোৰেই। এই কাপোৰযোৰ পিন্ধিবলৈ আচলতে বহুত কোমল, খালি কিন্তু কি হ'ব ছুটি হৈ গ'ল, সেইবাবে অলপমান পিন্ধিবলৈ আমাৰ দিগদাৰ হয়। এয়া এনেকৈ ধুনীয়াকৈ ফুল দিয়া আছে। মোৰ যোৰত বাৰু অলপমান ডাঙৰ, ভণ্টিৰ যোৰত সৰুকৈ দিয়া আছে। এইযোৰ মোৰ আৰু এইযোৰ ভণ্টি। এইবোৰ মায়ে ৪০ সূতাৰ গামোচা লগাইছিলে আৰু এইবোৰো তেনেকুৱা কিবা মেখেলা হয়। এয়া ঘৰত বোৱা চাদৰ, মায়ে ঘৰত পিন্ধিবৰ কাৰণে লগাইছিলে সিজোৱা সূতাৰ চাদৰ। এয়া হৈছে মেখেলা। এইবোৰ মেখেলা আচলতে আমি মায়ে ৰ'দত দিবলৈ উলিয়ালতহে দেখিছোঁ, দেখাই নাই। নহ'লে মানে আমি বৈ পিনি পিন্ধি পেলাওঁ বুলি, চিলাই পিনি পিন্ধি পেলাওঁ বুলি উলিয়াই নিদিয়ে। এইখন হৈছে এৰী সূতাৰ চাদৰ, মায়ে নিজ হাতেৰে বৈছিলে। দুখন আছে, কাৰোবাক লাগিলে জনাব, এখন বিকিব হেনো মায়ে। তাৰপিছত এয়া মেখেলা, এইবোৰো আমাক মায়ে দেখুৱাই নাছিলে পিন্ধি পেলাওঁ বুলি চিলাই। তাৰপিছত এয়া ৰ'দত ওলালত দেখিছোঁ। আৰু এইবোৰ দেউতাৰ সকামত পোৱা গামোচাও আছিলে, সেয়াও ৰ'দত দিছিলে। এইবোৰ পলিপাট আৰু এচি কটন তেনেকুৱা কিবা কাপোৰ, আৰু এইবোৰ ৰ'দত দিছিলে কাৰণে আপোনালোকক দেখুৱাই দিছোঁ। এইযোৰ আচলতে চিলোৱাই হোৱা নাই, ভণ্টিৰ বিয়াত উঠা। এইযোৰ পিন্ধা হোৱা নাই, আকৌ এইযোৰ আনি থৈছোঁ পিন্ধিম বুলি। এইবোৰো কাপোৰবোৰ, এই কাপোৰযোৰ আচলতে বহুত ধুনীয়া লাগে দেখিবলৈ, খালি অকণমান গধুৰ হয়। এই কাপোৰযোৰ আৰু এই কাপোৰযোৰ দুযোৰৰ ডিজাইনটোহে প্ৰায় একেই হয়। এইবোৰ চব কাপোৰ আজি ৰ'দত দি দিয়া হৈছে। এইযোৰ মাৰ ফাৰ্ষ্ট কাপোৰযোৰ বোলো আকৌ মেখেলাহঁতি ভালকৈ দেখাই দিওঁ বুলি ভাবিলোঁ। এইযোৰ আপোনালোকক অকণমান মেলি কৰি দেখাই দিছোঁ। এতিয়া আচলতে এইবোৰ ডিজাইন নাই আৰু চাগে, বহুত মানে পুৰণা, যিহেতু প্ৰায় 14-15 বছৰ আগৰ কাপোৰ হয় এইযোৰ। এতিয়া বহুত বেলেগ ডিজাইন ওলাইছে, হ'লেও আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ অকণমান। আৰু এইযোৰ হৈছে ছেকেণ্ড কাপোৰযোৰ, এইযোৰ হৈছে থাৰ্ড কাপোৰযোৰ। এই থাৰ্ড কাপোৰযোৰ আচলতে মায়ে বহুত পিন্ধিলে, কিন্তু এইযোৰ পিন্ধা হোৱা নাছিলে। এয়া আমাৰ বগা চাদৰ, গোটেইখিনি ৰ'দত দি দিয়া হৈছিলে আজি একেলগতে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভ্লগৰ সৈতে লগ পাম। বাই বাই।